ৰিকি অফিচিয়েলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে নমস্কাৰ জনাইছোঁ। বৰ্তমান মই উপস্থিত আছোঁ নিউজ দলগাঁও আৰু মোৰ সৈতে এগৰাকী ব্যৱসায়ী আছে। সকলোৰে পৰিচিত ইকবাল হুছেইন, কিন্তু সকলোৰে জানে শ্বপিন দা বুলি। আৰু তেখেতে ওদালগুৰি আৰু দৰং জিলাত ট্ৰেক্টৰ আগবঢ়াই এনেদৰে স্বাৱলম্বী হৈছে বুলি ক'ব লাগিব। আৰু তেখেতৰ সৈতে মই চিনাকি কৰাই দিব বিচাৰিছোঁ। মই শ্বপিন দাৰ কাষলৈ গৈছোঁ। নমস্কাৰ, আপোনাক জনাইছোঁ। নমস্কাৰ। মেচি ট্ৰেক্টৰৰ মানে এটাই কথা কওঁ যে যদি ট্ৰেক্টৰৰ তেল খোৱাত কমত তেল খায় এই মেচি ট্ৰেক্টৰে আছে। আৰু মেচি ট্ৰেক্টৰটো হালত হওক আপোনাৰ ৰোৱনী টেইলৰ টানাত চবতকৈ ভাল। আৰু মেচি ট্ৰেক্টৰে কোনো ধৰণৰ কমপ্লেইন নাথাকে, হাইড্ৰলিকৰ কমপ্লেইন নাথাকে, কোনো ধৰণৰ কমপ্লেইন নাথাকে। আৰু মেচিৰ ট্ৰেক্টৰটো লৈ খেতিয়কবিলাকেও বহুত আনন্দিত হয়, যিহেতু কোনো ধৰণৰ এক্সট্ৰা খৰচা নাথাকে। সেইকাৰণে গাড়ীবিলাকৰ এইবিলাক বহুত ভাল। যদি এগৰাকী লোকে মেচি ট্ৰেক্টৰ ল'ম বুলি ভাবিছে, আপুনি কেনেকুৱা সুবিধা কৰি দিব বা তেখেতক কেনেকুৱা ধৰণৰ সুবিধা কৰি দিব? মেচি ট্ৰেক্টৰ যদি ল'ব খোজে তাৰ KYC যদি ঠিকে আছে, আজিকালি মাটিৰ ডকুমেণ্টছো নালাগে, থাকিলেই হ'ল। ঘৰটো আছে, KYC কিবা বিজনেছ কৰি আছে বোলে, টেইলৰৰ কিবা বালি পাথৰ মাটি কিবা টানাটানি কৰি আছে, সেইবিলাকৰ কাৰণেতো KYC হ'লেই হয়। আজিকালি চবেই KYC দিয়েই লয়। আমি সেইটো ফালৰ পৰা বেংক আছে আমাৰ লগত, ইণ্ডাছইণ্ড বেংক ফাইনেন্স আছে, এক্সিছ বেংক আছে, HDFC আৰু প্ৰাইভেটৰ আছে আপোনাৰ L&T ফাইনেন্স, HDB, আপোনাৰ চোলা ফাইনেন্স আছে আৰু শ্ৰীৰাম ফাইনেন্স আছে। এইবিলাকত কম টাইমতে আৰু ফাইনেন্স আছে বহুত, সেইবিলাকত কম টাইমতে একদিন বা 2 দিনতে ফাইনেন্সটো এপ্ৰুভ হৈ যায়। এপ্ৰুভ হ'লে আমি গাড়ী দি দিওঁ। আৰু কাষ্টমাৰৰ যিহেতু আমি নতুন ডিলাৰ খুলিছোঁ, এনেতো ডিছকাউণ্ট কম থাকে, কিন্তু আমি এটা মোটা অংকৰ ডিছকাউণ্ট দি কাষ্টমাৰক দি আছোঁ। যেনেকৈ 2 লাখৰ পৰা আমি ডিছকাউণ্ট দি আছোঁ, 2 লাখলৈকে দি আছোঁ। ধৰক আপোনাৰ তিনিজনে মিলি এতিয়া গাড়ীৰো দাম কম আছিল, চব ছেট লৈ 5 লাখ টকা, 5 লাখত 1 লাখ টকা ছাবচিডি পায়। ছাবচিডি যিকোনো এজনৰ নামত ল'ব পাৰে, 3জনৰ নামত গাঁওবুঢ়া কিবাকিবি ডকুমেণ্টছ দিব লাগে। সেই হিচাপত গৈ 5 লাখত পায়, তাতে 1 লাখ টকা ডিছকাউণ্ট থাকে। 1 লাখত এই 4 লাখত বাকী কোনোবাই 1 লাখ 1.5 লাখ টকা দি ডাউন পে'মেণ্টত লৈছে। এনেকুৱা ধৰণৰ মোৰ আজি SIDৰ পৰা আৰম্ভ কৰি মোটামুটি মই 2000 ওপৰত ট্ৰেক্টৰ বিক্ৰী কৰিলোঁ। এগ্ৰিকালচাৰৰ হওক বা মোৰ ৰিটেইল হওক, ৰিটেইল চেলত মোটামুটি 2000 ওপৰত চেল কৰিলোঁ। আপুনি কষ্টত মানে মোৰ সৰুৰ পৰা বিজনেছ লাইনত আছিলোঁ। সৰুতে যেতিয়া মই প্ৰথম মোৰ বিয়া পাতিলোঁ বহুত সৰুতে, একচুৱেলি 18 বছৰ পাৰ হৈ বিয়া পাতিলোঁ। বিয়া পতাৰ পিছতে মই ফাৰ্মাচী এটা কৰিছিলোঁ। ফাৰ্মাচী দি মোৰ তাতে বাকী গাঁৱত খুলিছিলোঁ, বহুত ধৰণৰ বাকী লাইচেঞ্চো কৰা আছিল। লাইচেঞ্চ তাৰপিছত চাৰেণ্ডাৰ কৰি দিলোঁ। চাৰেণ্ডাৰ কৰি তাৰপিছত এইটো লাইনত মই বাইকৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। ষ্টাৰ্ট কৰাৰ পিছত চালোঁ কোনো ধৰণে ইয়াতে ট্ৰেক্টৰবিলাক মানুহে লোৱাৰ কোনো নাপায়, সুবিধা নাপায়। মানে ফাইনেন্স নকৰে, হয় বেংকে কৰে। বেংকৰ ইমান ডকুমেণ্টছ লাগে, কমচে কম 17 বিঘা 20 বিঘা মাটিৰ ডকুমেণ্টছ লাগে। ডকুমেণ্টছ লগাৰ কাৰণে কোনেও এনেকুৱা কৰিব নোৱাৰে। এনেকুৱা ধৰণৰ প্ৰাইভেট ফাইনেন্স আছিল তেতিয়া, কোনো হায়াৰ পাৰ্চেছ বুলি, কিন্তু হায়াৰ পাৰ্চেছত ইণ্টাৰেষ্টটো মোটামুটি 27% হয়, ফ্লেট ইণ্টাৰেষ্ট 27-30 এনেকুৱা পাৰ্চেণ্টত ইণ্টাৰেষ্ট লৈও মানুহবিলাকে গাড়ী লৈছিল। যেতিয়া মই সোমালোঁ, লাহে ধীৰে কথা পাতি কৰি আপোনাৰ শ্ৰীৰাম ফাইনেন্সৰ পৰা ষ্টাৰ্ট কৰিলোঁ। সিহঁতেও ইণ্টাৰেষ্ট বেছি আছিল, 15% আছিল প্ৰথম। কিন্তু একমাত্ৰ ফাইনেন্স যিয়ে ট্ৰেক্টৰ কৰিছিল গাঁৱত, সেইটো হ'ল শ্ৰীৰাম ফাইনেন্স। আমি যেতিয়া চাপৰিত ট্ৰেক্টৰ দিব গৈছিলোঁ, মানুহবিলাকৰ ঘৰে নাথাকে। যেতিয়া ফাইনেন্সৰ মানুহ কোনোবাই FI কৰিব আহি ঘৰটো চাই তাৰ কোনো ধৰণৰ ট্ৰেক্টৰ লোৱাৰ যোগ্য বুলি নাভাবে। এতিয়া মই সেইটো হিচাপত তেতিয়া চাপৰিতো কোনো ধৰণৰ গাড়ী চাড়ী নাযায়, মই বাইক লৈ থৈ 2 কিলোমিটাৰলৈকে খোজকাঢ়ি গৈছোঁ। খোজকাঢ়ি এনেকৈ ফাইনেন্সৰ মানুহক কৰাইছোঁ যে এই মানুহবিলাকে দিব পাৰিব, EMI দিব পাৰিব বা আপোনালোকে কোনো ধৰণৰ প্ৰব্লেম নপৰিব। যিহেতু গাঁৱৰ মানুহবিলাকে খেতি, গৰু হওক, ফিচাৰী হওক চব আছে, সিহঁতৰ পইচা আছে, কিন্তু লোৱাৰ সুবিধাটো নাপায় বা ঘৰ কৰাৰ পকা ঘৰ নাথাকে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ জনাইছোঁ। সকলোৱে চাই থাকিব ৰিকি অফিচিয়েল।